Good morning. আজি ৰাতিপুৱা ভিডিঅ'টো আমাৰ পিছফালৰ বাৰীখনৰ পৰা আৰম্ভ কৰিছো। এয়া দেখিছানে ইমান ধুনীয়াকৈ হৈ আছে পদিনা আৰু এইফালে এজোপা কেৰেলা জোপা মৰি মৰি গৈছে কিন্তু তলৰ ফালে তথাপিও এতিয়া আছে। এয়া দেখিছানে এইয়া তিতা কেৰেলা লাগি আছে। এয়া তিতা কেৰেলা এনেকুৱা সোৱাদ খাবলৈ ঘৰৰ যে আৰু এফালেও লাগি আছে আৰু সেইফালে সেইজোপা অমিতা গছ আৰু এয়া পালেং হৈ আছে। মই আসলতে কেইডালমান পদিনা উঠাবলৈহে আহিছিলোঁ বোলে আজি দুপৰীয়া খাম সেইকাৰণে। আৰু এইফালে কল লাগি আছে কল এইজোপা অমৃত সাগৰ কল। এইয়া আজি অকণমান দেৰিকৈ উঠিলোঁ কাৰণ কাইলৈৰ পৰা আকৌ ডিউটি ষ্টাৰ্ট। স্কুল খোলা বহুত দিন বন্ধৰ পিছত স্কুল খুলিলে অকণমান ভাগৰুৱা অনুভৱ হয়, তথাপিও নিজৰ কৰ্ম কৰিবই লাগিব, যাবই লাগিব। এতিয়া মই পদিনা ছিঙি লওঁ। বৰ্তন আছিলে এইখিনি ধুই ল'লোঁ মই এতিয়া। তাৰপাছত আৰু আয়নে আৰু আয়নৰ পাপাই ব্ৰেকফাষ্ট কৰিলে, এইখিনি ওলালেই। মই এতিয়াও কৰা নাই কাৰণ মই ব্লেক কফি আজি দেৰিকৈ খালোঁ, চ' মই ব্ৰেকফাষ্ট অলপমান দেৰিকৈ কৰিম। আজি ব্ৰেকফাষ্টত ইহঁতক মই এগ ফ্ৰাই বনাই দিছিলোঁ আৰু লগতে এইটো বনাইছিলোঁ মৈদাৰ মানে পিঠাৰ নিচিনা এটা বনাই দিছিলোঁ, সিহঁতে খালে। এতিয়া আইনে পঢ়ি আছে, মই কাম বনবোৰ কৰি লওঁ আৰু ইমান গৰম লাগিছে। এতিয়া ভাবিলোঁ অকণমান ফ্ৰিজটো চাফা কৰি লওঁ। দেখিছেনে কিমান লেতেৰা হৈছে, একদম মানে একদম টাইমেই পোৱা নাছিলোঁ এইকেইদিন। অকণমান ফ্ৰিজটো চাফা কৰি লৈ এইবোৰ ধোৱা মেলা কৰি তাৰপাছত কাইলৈৰ পৰা ডিউটি ষ্টাৰ্ট। এইবোৰ কৰিবলৈ একেবাৰে টাইম নাপায়। এয়া মোৰ কিটচেনৰ অৱস্থা চাওক। গোটেই মই কি কৰিলোঁ, ফ্ৰিজটোৰ গোটেই এইবিলাক বক্স টক্স খুলি পেলালোঁ। এতিয়া আকৌ মই নিজে লগাব নোৱাৰা হ'লোঁ। যেনে তেনে এটা লগাইছোঁ, বাকীখিনি পাৰাই নাই। ইমান ট্ৰাই কৰি আছোঁ, ইউটিউবতো চাৰ্চ কৰিছোঁ। এতিয়া এইফালে কিটচেনটোৰ অৱস্থা চাওক। আজি চব চাফা কৰি আছোঁ এফালৰ পৰা ধুই পখালি। দেখিছেনে অৱস্থা নাই, কিন্তু টাইম হ'ল 11টা। ভাতটো বনাবলৈ আছেই। কিমান যে কি কৰিব লাগে, আৰু এপাক ওলাইও যাব লাগিব, অকণমান শ্বপিং আছে। ফ্ৰিজটো চাফাও কৰিলোঁ আৰু এতিয়া লগালোঁ। থেংকছ গড হ'ল যে। মই ভাবিছিলোঁ আজি ফ্ৰিজটো লগাব নোৱাৰিম আৰু এনেকৈ ভাবি লৈছিলোঁ, মানে এতিয়া লগালোঁ। ধুনীয়াকৈ মোৰ ফ্ৰিজৰ কাম হৈ গ'ল আৰু ধুনীয়াকৈ আজি চাফা কৰিলোঁ। আজি ভাল লাগিছে। ৰোজাৰ পৰা ঈদৰ আগত অকণমান কৰিছিলোঁ, ঈদৰ পাছত আকৌ অকণমান লেতেৰা হৈ গ'ল আৰু ৰোজাটো ইমানকৈ চাফ কৰা হোৱা নাছিলে, স্কুলো আছিলে মোৰ। এতিয়া স্কুল কাইলৈৰ পৰা খুলিব, গতিকে আজি চব কাম বন কৰি শেষ কৰি লওঁ। আকৌ কেতিয়া চাফা কৰিবলৈ পাওঁ, 1 উইক পিছতহে। ছানডেহে আকৌ পাম বন্ধ, তথাপিও ছানডে ঠিক নাই। মোৰ কাম কৰা কেতিয়াবা হয়, কেতিয়াবা আলহী আহি যায়, গতিকে হৈ গ'ল। এতিয়া ধুনীয়াকৈ চব ছেট কৰি ল'লোঁ। ইয়াৰ পিছত আকৌ অকণমান কাম আছে, পাকঘৰটো ঠিক কৰোঁ, তাৰপিছত আকৌ ৰুম ঠিক। ভাবিলোঁ কাপোৰখিনি মেলি লওঁ, ইমান ধুনীয়া ৰ'দ ওলাইছে। এইখিনি মেচিনত দি দিছিলোঁ। এতিয়া কাপোৰখিনি খাবলৈ লৈছোঁ। ভাত আজি খাম পঁইতা ভাত। এয়া নেমু জলকীয়া এনেদৰে লৈ লৈছোঁ। এয়া পোৰা পাপৰ, এইফালে কেপচিকাম আৰু পটলৰ ভাজি, তাৰপিছত এইফালে বুটৰ গুড়ি আৰু এইফালে হৈছে বাঁহৰ গাজ। এতিয়া মই খাই লওঁ। আজি এনেকৈ বহুত দিনৰ মূৰত ফালে কৰি আছোঁ এইবিলাক। ৰাতিপুৱাৰ পৰা ফ্ৰিজ চাফা কৰা, পাকঘৰ চাফা কৰা, টেমা চাফা কৰা, আলু পিঁয়াজৰ খৰাহি পাচি চব চাফা কৰিলোঁ আজি। এইফালে এতিয়া আলনাখন অকণমান আৰু বাকী আছে আৰু এইফালে কাপোৰবোৰ জাপি আছোঁ আৰু বিচনা ঠিক কৰিবলৈ বাকীয়ে আছে। আইনে পঢ়াৰ টেবুল এনেকৈয়ে থৈছে, ফেন লগাই এনেকৈয়ে থৈছে। আয়ান ফেন। আৰু মই অকণমান ওলাই যাবলৈ লৈছোঁ। আকৌ যাম, আপোনালোকক দেখাই থাকিম, চাই থাকিব। খোজকাঢ়ি আহি গ'লোঁ। আমি আহি আছোঁ বিশাললৈ বৰ্তমান। বিশালখন একেবাৰে মোৰ ঘৰৰ পৰা 5 মিনিটতে আহি পাওঁ, গতিকে এয়া আহি পাওঁ আৰু পালোঁৱেই আৰু। এয়া আমি আহি বিশাল পাই গ'লোঁ। অলপমান শ্বপিং কৰি লওঁ, কি কি কৰিম আপোনালোকক পিছত দেখাই। ভাবি আছোঁ এটা স্কুল ইউনিফৰ্মৰ কাৰণে পিংক কালাৰ কুৰ্তি লওঁ, বিচাৰি পাওঁনে নাপাওঁ। আৰু চেণ্ডেল ল'ম আৰু বেগ এটা ল'ম।
ইয়াত দেখিলে সব ভালেই লাগে আমাৰ শ্বপিং হৈ গ'ল এতিয়া আমি বিল পে কৰিব কাৰণে গৈ আছো এফালে বহুত লাইন হৈ আছে গতিকে এফালে আহিছো অকণমান কম দেখিছো এতিয়া লাইনতে থিয় হৈ আছো এতিয়া বিলটো পে কৰি লওঁ পাৰ্লাৰ আহি পাই গ'লো এইফালে পাৰ্লাৰত বিহু ড্ৰেছ কৰাই আছে ন আমাৰ নাচনী এতিয়া আয়ন আৰু মই খোজকাঢ়ি আহি আছো থ্ৰেডিং কৰিলো এতিয়া আয়নে বোলে খাব ম'ম' সেইকাৰণে আমি আকৌ ম'ম' য'ত পাই তালৈ গৈ আছো আয়নে আহিছিলে ম'ম' মিয়াত বাট আজি ম'ম' মিয়া বন্ধ গতিকে এতিয়া ৰাস্তাত কি পাই আনে সেইটোৱে হৈ গ'ল এতিয়া আয়ন আৰু মই ঘৰলৈ গৈ আছো আহি পালো এতিয়া কাপোৰখিনি লৈ যাওঁ লুচি ক'ত শুই আছে লুচি ফালে আয়ানে ম'ম' খোৱাত লাগি আছে আৰু মই এফালে ভাজি আছো পাপৰ ভাবিলো একাপ চাহ খাই লওঁ লুচিৰ কাৰণে এখন ফেন আমি আজি লগাই দিছো আৰু লুচি এফালে ইমান ধুনীয়াকৈ বহিছে লুচি 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 ঐ ঐ ঐ ঐ ঐ লুচি ঐ লুচি কি কৈছা তুমি বা ইমান খেলা খেলি আছে তুমি এইটো বজাই দিয়া এইটো বজাই দিয়া এইটো বজাই দিয়া চু বজাই দিয়া লুচু লুচি এতিয়া বজাব গৈছো কাৰণে নবজোৱা চাহ আৰু পাপৰ খোৱা মজাই বেলেগ আৰু চাহ কাপ খাই লওঁ দেই ভাবিলো মোৰ ভিডিঅ'টো মই ইমানতে ফিনিশ কৰোঁ আৰু দীঘল নকৰোঁ আৰু প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব বাই বাই